মাছ মাৰবা যাম বুলি কৈছিলো এই বৰশী ললো আৰু ড্ৰেছটো মোৰ এইটো আজি বৰশী মাৰা এইদি মই কৈছো না বোলে মাছত গেলো মাছত পালো গাগাল আধা বাটত লাগ পালো শিয়ালে হোৱা ছাগাল বিহাৰী গিলে যে অসমত আহি গেলে আচাৰ বনাই লাগিছে আমি অসমীয়া গিলে কি কৈছো আমাৰ কাম নাই অসমীয়া গিলে খাওয়াকে কিবা করলি ফেসবুকত দেই বরি কিবা করলি ফেসবুকত দিবা নৰো নেকি দিব পাৰে কেন ফেসবুকত দিম তো তুমি কি রূপ ধরি আছো মাখা মাছ মারবা যাও করে মাছ গুড মর্নিং আকৌ এটি সুন্দৰ ভ্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কি নাম দিম ভ্লগছলৈ আজি দেউতাই ইয়াতে যিমান যি আছিল মানে ইয়াতে লাও কিবা কিবি তিয়ঁহৰ গছ চছ আছিল সেইবিলাক চব কাটি দিছে আৰু বেমাৰ ভাল হ'লে তাৰমানে কি কৰোঁ কি নকৰোঁগৈ থাকে তো গাইছ ৰাতিপুৱাৰ পৰাই লাগি আছে কৈ আছিল আমাক কিন্তু আমি কৰা নাই কাৰণে নিজে কৰিলা নে কি আমি নাকামা নেকি অকৰ্মণ্য হ'লে কি আহে হে অকৰ্মণ্য চাওঁ ভাত কেকৰেলটো দেখি দিছোঁ একবাৰ এই দুই খেতি এই বছৰত তো এইবাৰ গাইছ খেতি ভাল হোৱা নাই আমাৰ তো চাই থাকক ভিডিঅ'টো আজি অলপমান বেলেগ হ'ব ভিডিঅ'টো মেকআপটো দেখাই আছো একবার ভিডিঅ' কলত ব্যস্ত পুৱাই পুৱাই আৰু দেউতা চাহত জলপান মানে খাই ভাল পায় নে নাপায় আমি খাওঁ কিন্তু এনেকৈ খাব লাগে কেনেকে যি হয়তো দেউতাৰ অলপ বেমাৰ সেইবাবে ভাবিছোঁ কল পচলা খাওঁ সেইকাৰণে মায়ে কল পচলা কাটি আছে আৰু আজি কল পচলা খানা হ'ব আৰু মা কি কল পচলা কল পচলা এইটো ৰঙালাও দি চব্জি বনাম এইটো সৰিয়হ দি বনাম আৰু আমি খাই থাকো ভাল লাগে খাই ফেলে আমি সদায় খাওঁ নেকি সদায় খাওঁ আমি আপোনালোকে খাই না নাখায় কমেণ্ট কৰি জনাব আৰু ভিডিঅ'বিলাক চাব বুলি কওঁ ভিডিঅ' গিলা চাব তো গাইজ ভিডিঅ'বিলাক চাব মৰম চৰম দিব আৰু অলপমান ভাল লাগব তেহে আমাৰো উঠি পিনে আমি অলপমান মানে এটা লেকচাৰ মাৰি আছোঁ আৰু কি কৰিব আৰু উপায় নাই অসুখ চুবুৰীয়াৰ খবৰ লৈ আছো খবৰ লৈ আছোঁ কি আছাম নেকি আচাৰ प्यारी समझ गई পৰিস্থিতি ভাল নহ'লে কি হ'ব এইফালে আচাৰ বনাই থৈছি কঁঠালৰ আচাৰ আমি লৈ আহো নেকি যাই কিনে তো গাইজ তাতে কঁঠালৰ আচাৰ আছে আপোনালোকক ওচৰৰ পৰা যাই পিনে দেখাই আছোঁ ৰ'ব ये कटहल का है ना ये वाला देखने में बहुत प्यारा लग रहा है तो अभी आप तो कमाल के निकले মানে কি হ'ব আচাৰৰ হেৰি লৈ আহি পেলাই দেখছে না কি লৈছি কি দিছে এইগিলা पकौड़ा पकौड़ा मक देखाई दियोचোন পকৰা হা এইটো কি কাৰি পত্তা কা পকৌড়া এই দুনিয়াৰ মানে ন দুনিয়াৰ বিহাৰী গিলে যে অসমত আহি গেলে আচাৰ বনাই লৈ গৈছি আচাৰ তই কিয় আমি বনোৱা নাই? আমি অসমীয়া গিলে কি কৈছো আমাৰ কাম নাই অসমীয়া গিলে আমি খাবা চব জানো নাকামা খালি খাবা জানা নেকি তো আমিও বনাইছো ভাই ভালে বে আমিও বনাইছো বহুত বনাইছো আচাৰ দেখাম দে নৰসিংহ পাতৰ পকৰা কাৰি পত্তা বিয়াৰ দুনিয়াৰ আচাৰ হ'ব মানে অসমীয়া বিয়া দিছে এই বুঢ়ী নাচনী তাতে আকৌ নাতিয়েকৰ বিয়া সেনে আন গৈছে কথাটো সেইফালে আচাৰ মেলি থৈ দিয়া দেখা পায় আমাৰ মায়ে বাপৰে বাপ আচাৰ মেলি দি আছে ইয়াতে ভেঁকুৰ লাগছি নেকি আচাৰত লাগা নাই এই বুঢ়ীৰ এটো গালি দি এনে থৈছি এতকো ফেচবুকত দিবা লাগিব হা ভাইৰেল কৰি দিব লাগিব ভাইৰেল কৰি দিবা লাগিব এতক সেই দেউতাক নাচে কি হাঁহি আছে পুৰা একদম তাতে হা এনে থৈছিলে না খাওয়াকে কিবা করলি ফেসবুকত দেই বরি কিবা করলি ফেসবুকত দিবা নৰো নেকি দিব পাৰে কেন এয়া লাইনত আছি হা তাই ফেলে আছা বেয়া হোৱা নাই বুলি কৈ হা বেয়া হোৱা নাই বুলি কৈ ফেলে আছা দেখোন বেয়া নাই ভবুল লাগছি কাণ কাণ লতি দিছিল মই লাৰা নাই মই কোনে লাগছি আচাৰ মই নাৰিয়ে এই বোলে মই লাৰা নাই বৌ বোলে মই লাৰা নাই লাচি কোনি তেনেহ'লি লাচি গুনি হা আমি চিচিটিভি লগালো চিচি কেমেৰা লগাই থৈ দিম ৰ'ব তো গাইজ আমাৰ এগিলা ভিডিঅ'গিলা আপোনালোকৰ চাই ভাল লাগে নে কমেণ্ট কৰিবচোন অলপমান নে কি চ' গাইজ আজি তাৰমানে বৰশী বুবা যাম বুলি ভাবছোঁ তো বৰশীটো অলপ ঠিক কৰোঁ ঠিক কৰি পেলাই যাম আৰু ওলে আজি আপোনালোকক মাছ মাৰা দেখামে বৰশীটো মাৰাৰ পিছত দেখাম আজি বহুত দিনৰ মূৰত এই মানে আৰ্ট কৰিব ওলাইছে কলম হাতত লৈছে মানে আৰ্ট পেঞ্চিল হাতত লৈছে কিমান দিন মূৰত 7 মাহ মান হ'ল সময় দিব নোৱাৰো 7 মাহ মান হ'ল তো দেখাই আছোঁ আপোনালোকক এই যে কিবা লৈছে আৰু এনে যিয়ে নহওক দিয়কচোন লৈছে আৰু আৰ্ট কৰি ভাল পায় আৰু আৰ্ট কৰিছে বহুত এইবিলাক আমাৰ আৰ্ট তাই নিজে কৰা তো আৰ্ট কেনেকুৱা কৰে কমেণ্ট কৰি জনাব আপোনালোকক তো বলক এতিয়া বৰশী মাৰা আপোনালোকক সেইখিনি দেখাওঁ চ' গাইজ যিহেতু আপোনালোকক বৰশী শুব যাম বুলি কৈছিলোঁ তো এইটো ড্ৰেছটো খুলি লৈ ৰ'ব আপোনালোকক মাছ মাৰিব যাম বুলি কৈছিলোঁ এই বৰশী ল'লোঁ আৰু ড্ৰেছটো মোৰ এইটো আজি বৰশী মাৰা কেনে লাগছে কমেণ্ট কৰিব অলপ এইটো বৰশী আৰু ড্ৰেছটো চাই লওঁ আপোনালোকে বৰশী শুব যাম আজি
এই ক'ত গ'ল মাছ মাৰিব যোৱা মানুহটো আৰু কি তুমি কি ৰূপ ধৰি আছা মেখা মাছ মাৰিব যাওঁ কৰে মাছ ইনকে মাছো পলাব তোমাক দেখি মাছ পলাব অকলে আছোন কৈ মিল গিয়াৰ যাদুটো হেন দেখা হৈছে দেখোন তোমাক দে মাছ মাৰিব যাওঁ মাছ বাৰু কথাতে কয় বোলে চাইলত বিজ্ঞান কথা এই সিদ্ধমান দেখিলাক চিলেৰ বেটা শ্ৰীগালে চন্দ্ৰমুখী ধৰা কাৰণে ৰাজপক্ষী সকলে বুঢ়া পাথৌ জেন্টেলকে হালনে মাত্ৰ কি টপ টপ কৰা টপৰ হোৱাও আগতে জানো মাথা আগতে জানে তোৰ ভাও হয় নেকি তোৰচোন তোৰ মোবাইলটো নামৰু মাছ নামৰু দে হ'ব আগতে যদি জানে পহৰি চৰিয়াতে দলি দিলোঁ নামৰু এই লুকটোত কেনে লগা হৈছে নো লাজ লাগছি মোৰ হা লাজ লাগছি নাইটি আন লগা আছে এইটো দিটো একেবাৰে সেই গানটো গাব মন গৈছে যাদু 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 যাবা খুজিছিলোঁ মাছ মাৰিবা নাযাওঁ দিয়ক যিহে ডাইলগ মাৰিলে আৰু বৰষুণো আহো হৈছে নাযাওঁ কালি যাম তো ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু আছে বাকী এইকেইদিন মই কৈছোঁ না বোলে মাছত গ'লোঁ মাছত পালোঁ গাগাল আধা বাটত লাগ পালোঁ শিয়ালে হোৱা ছাগাল फिर क्या हुआ फिर क्या ছাগাল মূৰক পাৰৰ লেজ সেই লেজে দি মাৰি থলোঁ বিহামপুৰৰ ভেজ মূৰক তেজ মূৰক পাৰৰ খুৰ সেই খুৰেদি মাৰি থলোঁ বগৰী হেতিয়া চুৰ মূৰক পাৰৰ হিন্দী সেই হিন্দী দি সোমাই গ'ল মহাত্মা গান্ধী उससे मेरा क्या फायदा তাৰমানে মাছ মৰাৰ কাৰণে ইমান ডাইলগ ডাইলগ নহ'লে কেনে কৰি হ'ব এইবিলাক আগৰ পুৰণা সাঁচৰৰ কথা জামালৰ কথা এইবিলাক বাপৰে বাপ চ' ফাইনেলি গাইজ এখন হৈ গ'ল কমপ্লিট হোৱা নাই অলপ হৈছে তো দেখাই আছোঁ আপোনালোকক কমপ্লিট হোৱাৰ পিছত ফটো কপি মাৰি দেখাই মাছ খালি বৰা হ'ব গৈছিলে সেই মাছ ঠিকছে খালোঁ गजब बेइज्जती है হয় নেকি বৰা যদি তাতে ফেল থৈ গৈছোঁ দেখা নাই তাতে দোল মাৰি থৈ গৈছোঁ সেইটো তোৰ কথা মই আগতেই কৈছোঁ চাৰিলত বিজ্ঞান কাটাই হ'ব তো গাইজ মাছ চাছ নাপালোঁ মানে মাৰবাই যাওঁ নাই ড্ৰেছ নাছে কিয় বাপৰে বাপ জোতা চেণ্ডেল বাপৰে তো স্কুটিখন লৈ পিনে মই ওলাই আহিলোঁ অলপমান বজাৰৰ পিনে মানে ভাবিছোঁ বন্ধু এটাৰ ঘৰত যাওঁ বহুত দিন লগ পোৱা নাই তাক লগো কৰোঁ আৰু তেওঁৰ ঘৰত কিবা আছে বোলে চ' গাইজ মই এতিয়া যাই আছোঁ কনকহঁতৰ ঘৰত তো আৰ্ট চাৰ্ট কৰা হ'ল এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ 4টা বজাতে কটিফটা ৰ'দত তো ৰ'দ দি আছে আজি অলপ কমছে ৰ'দটো তথাপিও যাই আছোঁ কনকহঁতৰ ঘৰলৈকে তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু বেছি টাইম দীঘল নকৰোঁ আৰু বহুত দীঘল হ'ল ভিডিঅ'টো তো কনকহঁতৰ ঘৰত যাওঁ তাতে বোলে হেৰি আছে কি বুলি কয় এইটো যাম যদি পাওঁ দেখাওঁ আপোনালোকক এতিয়া ঘৰৰ পৰা মই ওলাই আহিলোঁ কনকহঁতৰ ঘৰত তো কনকহঁতৰ ঘৰত চাব আহিছিলোঁ হেৰি যাম কিন্তু নাপালোঁ গাইছ তো মাইনাক লৈ অলপ ফুৰি আছোঁ তো ঘৰত থৈ আহোঁ তাৰপিছত মই ওলাই যাওঁ নে কি কনক মই নাযাওঁ নেকি আৰু अच्छा ठीक है दे দে যাবি বাৰু না অঁ যা হয়নো যা বাই বাই যা বাই বাই চ' গাইছ মানে কি হ'ল যাম নাপালোঁ সেইকাৰণে ভাবছোঁ ঘৰলৈকে যাই থাকোঁ মই পাহুৱাল বৰটুকুলা আমি দুয়ো মজনু লাইলা লাইলা তুমি গাভৰু দৰি কনা চ' গাইছ দিনটো বহুত কিবা কিবি কৰিলোঁ বহুত কিবা কিবি কৰি পিনে এতিয়া 10টা বাজু হৈছে ভাত খোৱাৰ আগে আগে দুটাই আমি টহল দিব আহিছোঁ মানে ঘূৰিব আহিছোঁ টাইম স্পেণ্ড কৰিব আহিছোঁ ঘৰত নহয় আৰু নহয় মানে অলপ নিজক এক্সট্ৰা টাইম লাগে ন মানুহক তো সেইখিনি কৰি লওঁ মানে ঘূৰি লওঁ তো আজিৰ ভিডিঅ'টো ইমানে আছিল যদি আপোনালোকৰ চাই ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু এই চাউণ্ডবিলাক যি আছে সেনেকুৱা মানে পূৰা মানুহৰ মাজত বিলাই দিয়ক যিমান এটা ভেকুলি বেং আছে সেইবিলাকৰ নিচিনা আমাৰ চেনেলটো বিলাই দিয়ক তো বাই বাই